Hello and welcome back to our channel Learn with me. আজি আমি তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ এই আনন্দৰাম বৰুৱা একাডেমি প্ৰকাশনৰ এইটো কিতাপৰ 3 নম্বৰ লেসন কবিতা কাৰ সমান কি নাই। কবিতাটো মই 8 হেৰি পঢ়াই দিছোঁ। সাপৰ সমান খং কাৰো নাই নাই, হিমালয় সমগিৰি পৃথিৱীত নাই, দ্বীপ মাজে অষ্ট্ৰেলিয়া সবাতোকৈ বৰ, সাগৰৰ বৰ নাই প্ৰশান্তৰ পৰ, মিচিচিপি নদী সম নদী বৰ নাই, মিঠা কথা সম মিঠা একো বস্তু নাই, পশু মাজে ধূৰ্ত নাই শিয়াল সমান, নৰৰ অধম নাই খলুৱাৰ মান। কবিতাটোৰ কবি হৈছে বলদেৱ মহন্ত। এইটো হৈছে শব্দাৰ্থ। গিৰি মানে হৈছে পৰ্বত, ধূৰ্ত মানে হৈছে টেঙৰ বা টুটকীয়া, নৰ মানে হৈছে মানুহ, খলুৱা মানে হৈছে টুটকীয়া টেঙৰ বা ধূৰ্ত, বেগবন্ত মানে হৈছে শীঘ্ৰে যোৱা বেগ থকা, শোক মানে হৈছে সত্তাপ, বেজাৰ মনৰ কষ্ট, কৃপণ মানে হৈছে কৃপিন বা খৰচত টান। কুৱেশ্যন এনচাৰবিলাক এতিয়া আৰম্ভ কৰোঁ। কুৱেশ্যন এনচাৰবিলাক হৈছে 2 নম্বৰ কুৱেশ্যনটো হৈছে অতি চমুকৈ উত্তৰ দিয়া। 2 নম্বৰৰ ক হৈছে কোনবিধ প্ৰাণীৰ খং বেছি? উত্তৰ সাপৰ খং বেছি। দ্বিতীয় নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ গিৰি কোনটো? উত্তৰ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ গিৰি হ'ল হিমালয়। গ নম্বৰটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো? উত্তৰটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ হ'ল অষ্ট্ৰেলিয়া। ঘ নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাগৰখনৰ নাম কি? উত্তৰটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাগৰখনৰ নাম হ'ল প্ৰশান্ত মহাসাগৰ। ঙ নম্বৰ কুৱেশ্যনটো হৈছে কোনখন নদী সমান ডাঙৰ নদী নাই? উত্তৰটো হৈছে মিচিচিপি নদীৰ সমান ডাঙৰ নদী নাই। প্ৰথম নম্বৰ কুৱেশ্যনটো হৈছে সবাতোকৈ ধূৰ্ত পশু কোনবিধ? উত্তৰটো হৈছে সবাতোকৈ ধূৰ্ত পশু হ'ল শিয়াল। নম্বৰ কুৱেশ্যনটো কি দ্বিতীয় 6 নম্বৰ কুৱেশ্যনটো হৈছে দুৰ্ভগীয়া ল'ৰা ছোৱালী বুলি কোনবোৰ ল'ৰা ছোৱালীক কোৱা হয়? উত্তৰটো হৈছে মাতৃহীন ল'ৰা ছোৱালীক দুৰ্ভগীয়া ল'ৰা ছোৱালী বুলি কোৱা হয়। 3 নম্বৰ কুৱেশ্যনটো হৈছে কাৰ সমান কি নাই কবিতাটোৰ সাৰাংশ লিখা। সাৰাংশ আৰু মূল ভাৱ দুয়ো একেই হয়, আহিলে একে লিখিলেই হ'ব। যেনে কাৰ সমান কি নাই কবিতাটোৰ কবি বলদেৱ মহন্ত। ইয়াত কবিয়ে কৈছে যে সাপৰ সমান আন প্ৰাণীৰ খং নাই, হিমালয়ৰ সমান কোনো ডাঙৰ পৰ্বত নাই, অষ্ট্ৰেলিয়াতকৈ ডাঙৰ দ্বীপ নাই, মিচিচিপিৰ সমান ডাঙৰ নদী নাই, মিঠা কথাৰ দৰে কোনো মিঠা বস্তু নাই, খলুৱাৰ সমান কোনো অধম ব্যক্তি নাই, নতুন ধনীৰ সমান অহংকাৰী নাই, পিতা মাতাৰ দৰে কোনো হিতকাৰী নাই, পুত্ৰ শোকতকৈ ডাঙৰ কোনো শোক নাই, কঠিন বচনৰ সমান কোনো তিতা কথা নাই, মাতৃহীন ল'ৰা ছোৱালীৰ সমান কোনো দুৰ্ভগীয়া নাই, কৃপণ ধনীৰ সমান কোনো অসুখীয়া নাই, যি ব্যক্তিৰ ঋণ ৰোগ শোক আৰু মনত কোনো চিন্তা নাই, সেই তেওঁৰ সমান ধনী কোনো নাই। তাৰপিছত আছে যে বাক্য ৰচনা। 4 নম্বৰটো আছে বাক্য ৰচনা। পৃথিৱীৰ আকৃতি গোলাকাৰ, নদী মিচিচিপি এখন ডাঙৰ নদী, বন্ধু বিজু মোৰ ভাল বন্ধু, গিৰি মানে হ'ল পৰ্বত, সবাতোকৈ আই মোৰ সবাতোকৈ আপোন, থলুৱা পেঁপা অসমৰ এবিধ থলুৱা বাদ্যযন্ত্ৰ। তাৰপিছত 5 নম্বৰ আছে যে সমাৰ্থক শব্দ।
বৰ মানে হৈছে ডাঙৰ, গিৰি মানে হৈছে পৰ্বত, নদী মানে হৈছে নৈ, পুত্ৰ মানে হৈছে পুতেক। এইটো অলপ ইয়াতে ভুল হৈছে, ইয়াতে চাবা লিখিবলৈ অলপ মিষ্টেক হৈছে। পুত্ৰ মানে হৈছে পুতেক। শোক মানে হৈছে দুখ, বন্ধু মানে হৈছে মিত্ৰ, কৃপণ মানে হৈছে হাত টান। ছয় নম্বৰ আছে বিপৰীত শব্দ। বৰ মানে সৰু, ধনী মানে হৈছে দুখীয়া, টানৰ বিপৰীত শব্দ হৈছে সহজ, কৃপণৰ বিপৰীত শব্দ হৈছে উদাৰ, ৰোগৰ বিপৰীত শব্দ হৈছে নিৰোগ। খালী ঠাই পূৰণ কৰা। কৃপণ ধনীৰ সম নাই অহসীয়া, নৰৰ অধম নাই খলুৱাৰ মান, দুখৰ সময়ত বন্ধু পাবলৈ টান, নতুন ধনীৰ সমান নাই অহংকাৰী। ৮ নম্বৰটো হৈছে অৰ্থ বুজাই লিখা। ক নম্বৰটো হৈছে মিঠা কথা সম মিঠা একো বস্তু নাই। উত্তৰটো হৈছে মিঠা কথা বুলিলে নম্ৰ, কোমল আৰু মৰমীয়াল কথাক বুজোৱা হয়। কোনোবাই যদি আমাক সুস্বাদু বস্তু খাবলৈ দি আমাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেন্তে সি আমাক দিয়া মিঠা বস্তু খাবলৈ বেয়া লাগিব। কিন্তু আমাক মিঠা বস্তু খাবলৈ নিদি যদি আমাৰ লগত ভাল ব্যৱহাৰ কৰে, তেন্তে সেয়া আমি ভাল পাম আৰু সেইজন মানুহৰ দিয়া খোৱা বস্তুখিনি আমাৰ মিঠা বা ভাল লাগিব। সেয়েহে মিঠা কথাৰ সমান কোনো বস্তু পৃথিৱীত নাই বুলি কোৱা হয়। খ নম্বৰটো হৈছে নৰৰ অধম নাই খলুৱাৰ মান। খলুৱা মানে টেঙৰ ব্যক্তিয়ে এজনৰ কথা আন এজনলৈ লগাই দিয়ে, চতুৰালি কৰি মানুহৰ মাজত বিবাদ লগাই অশান্তিৰ সৃষ্টি কৰে। এনেকুৱা খলুৱা মানুহৰ দ্বাৰা বহুতো সময়ত মানুহক বিপদত পৰিব লগা হয় আৰু মান সন্মানো হেৰুৱাব লগা হয়। সেয়ে খলুৱা মানুহক কোনেও ভাল নাপায়। তেনেকুৱা মানুহ সমাজত কাৰো পৰা সন্মান নাপায়। খালী ঠাইবিলাক এতিয়া ক নম্বৰ বিদ্যাসম বন্ধু আৰু কতো নাই কঠিন বচন তুল্য তিতা বস্তু নাই। দুখৰ সহায় বন্ধু পাবলৈ টান, ধনী নাই তাৰ সম আছে যাৰ ধন। সমাপ্ত। এইটো লেচন সমাপ্ত হ'ল। আপোনালোকে যদি এইটো ভিডিঅ'ৰ পৰা অলপ উপকৃত হৈ থাকে, তেনেহ'লে ভিডিঅ'টোক লাইক কৰি দিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোক শ্বেয়াৰ কৰিবলৈ আৰু কমেণ্টত জনাব যে তোমালোকৰ আৰু কি প্ৰয়োজন আছে, মই দিবলৈ চেষ্টা কৰিম। থেংকছ ফৰ ৱাচিং।